গুড মৰ্ণিং। এতিয়া 6:30 বাজিলে। খোৱা পোৱা উঠা যিহেতু অলপ দেৰি হ'ল মানে এইকেইদিন মানে অলপ দেৰিয়ে হয় খোৱা পোৱা উঠা। গুণু কিন্তু মোতকৈ একদম আগতে উঠে দেই। উঠি পেলাই তাই মানে একদম শান্তি নিদিয়ে, নিজেও নুশুৱে, মোকো শুবলৈ শান্তি নিদিয়ে। আৰু আজি মানে এতিয়া যিহেতু 6:30 বাজিলেই, কিন্তু ৰ'দটো এনেকুৱাকৈ ওলাইছে যেন 6:30 নহয়, 9-10 বাজিলে এনেকুৱা। মানে তেনেহ'লে চাওক দিনটো কিমান গৰম দিব হয়নে। তাতে আজি হৈছে শাওনৰ 3য়টো সোমবাৰ। মন্দিৰতো যাম, বন্তি দিব, ঘৰৰ কাম বনকেইটা কৰি আজৰি হৈ গা পা ধুই লওঁ। গা চা ধোৱা নাই, খোৱা পা উঠি ভিডিঅ' বনোৱাতহে লাগিছোঁ। তাকে মন্দিৰতো যাম। তাকে বোলো দিনটোনো কি কৰোঁ আপোনালোকক অকণমান দেখাম। যিহেতু আজি মোৰ ব্ৰত আছে, তো তাকে বোলো দেখাওঁ আৰু দিনটো কাম কাজৰ সৈতে কেনেকৈনো দিনটো পাৰ কৰোঁ। তেনে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এইফালে একদম ৰাতিপুৱা দেখিছেনে কেনেকৈ ৰ'দ ওলাইছে, মানে দিনটোলৈ হৈছে আৰু। এইফালে পাপাই মানে দুডাল পাইপ জইন দিয়া হৈ আছিলে পানীৰ, তো তাৰে এডাল খুলি আছে যিহেতু মিস্ত্ৰীৰ কামো খতম হ'ল। আৰু সিফালে পিছফালে যিখিনি কাম আছিলে মই কৰি মেলি এইফালে মানে গোটেইকেইটা ৰুমেই মুচিলোঁ। কিন্তু মই মোচা মানে মোৰ ৰুমটোৰহে অকণমান ভিডিঅ' কৰি ৰাখিলোঁ। কিন্তু গোটেই ঘৰ দুৱাৰ সাৰি মুচি কৰি লৈ পেলাই ময়ো ধুনীয়াকৈ গা পা ধুই এয়া মন্দিৰলৈ বুলি ওলালোঁ। আৰু ধুনীয়াকৈ ওলাই মেলি লৈছোঁ। মই ওলোৱা সময়কণ মানে গুণুক মায়ে ৰাখিছে আৰু দেই। মায়ে মানে লৈ গৈছে, একদম মই ধুম ওলাইছোঁ। যিহেতু ওলাই মেলি লৈ পেলাই আকৌ মাকো ওলাব দিব লাগিব, কাৰণ মাও যাব। মা মানে সোমবাৰৰ এটা সোমবাৰো যোৱা নাই, যিহেতু 2টা সোমবাৰ গ'লেই হয়নে। আজিতো 3 নম্বৰ সোমবাৰ হয় শাওণ মাহৰ, তো মা যোৱা নাই যে, তো সেইকাৰণে মাও যাব। আৰু এইফালে মই গা পা ধুই ঘৰত বন্তি গছ লগাই ল'লোঁ। বন্তি গছ লগাই আৰু এতিয়া মন্দিৰলৈ নিবৰ কাৰণে এইফালে ঘৰতে ফুল আছিলে, ফুল কেইপাহমানো মই ছিঙি ল'লোঁ। ছিঙি লৈ পেলাই ধুনীয়াকৈ মই ওলালোঁ। মাও যেনিবা আহিছে, মায়ে মানে গুণুক লৈছে। যাব সময়ত গুণুৱে ইমান আমনি কৰিছে, মানে মোৰ খঙতে মানে মই নাযাওঁ বুলি ভাবিছিলোঁ। বোলো কাপোৰ কানি খুলি থৈ দিওঁ, আৰু জানেই ন পোৱালীয়ে কেনেকৈ আমনি কৰে। এফালে যাবলৈ সময় এইফালে ওলাই দিলোঁ। মা হোৱা মানে গাঁৱৰে বৌ এজনী আহিলে, বৌজনীৰ লগতে গৈ আছে। আৰু চাওকচোন আকাশখন ইমান ধুনীয়া লাগিছে হয়নে, একদম বৰফৰ নিচিনা, মানে বহুত ধুনীয়া লাগিছে। তো তাকে ভিডিঅ' অকণ কৰি ৰাখিলোঁ। আৰু এইফালে যিহেতু মন্দিৰ ঘৰৰ ওচৰতে, এইফালে আহি পাই গ'লোহি মন্দিৰ। আৰু মামীলৈ ৰখি আছিলোঁ, মামীক মানে গাখীৰ লিংকত ঢালি পেলাই গাখীৰ অকণ আনিব দিছিলোঁ যে। গুণুক মায়ে গামোচাখন দিয়া দেখি তাই মানে কেনেকৈ কান্দিছে দেখিছেনে। এইফালে গাঁৱৰে মানে বৰমাহঁতে এইফালে চাকি দি আছে, দিয়ালৈকে আমি অকণমান ৰৈ দিছোঁ। এইফালে মায়ে যে পোৱালিকণক ল'লে, আমাৰ গুণু হিংসা বহুত। এইফালে ধুনীয়াকৈ মই বন্তি দিলোঁ। বন্তি দি যে মই চিধা আহি গ'লোঁ মানে অংগনাবাদী। ইয়াতে চাওকচোন পোৱালীকেইটাই কেনেকুৱা দুষ্ট কৰিছে, মানে মাষ্টৰণী যে মাথা বেয়া কৰি দিছে পোৱালীকেইটাই। মোৰ মানে ইমান হাঁহি উঠিছে। এইফালে অলপ কাম আছিলে, সেইখিনি কৰি হৈ গ'ল। এইফালে চাওকচোন ভিউটো ইমান ধুনীয়া আহিছে। মন্দিৰতো এৰি লৈ পেলাই মই চিধা গ'লোঁ LP স্কুল, যিহেতু গুণুৰ মানে কিবা ডকুমেণ্ট ল'ম। আৰু মোৰ ফেচ কেপচাৰ বহুত দিনৰ পৰা মানে হোৱা নাছিলে, তো সেয়া দিবলগীয়া আছিলে। তো সেয়া মানে দিবলৈ গ'লোঁ। বহুত টাইম লাগিলে, মানে 1.5 ঘণ্টামান বেছিয়ে হ'ল। গুণুকটো মাৰ লগতে থৈ গৈছিলোঁ। এতিয়া ফাইনেলি কিন্তু কামটো হ'ল আজি সম্পূৰ্ণ দেই। বহুত দিনৰ মূৰত মানে আজি হ'ল। তো তাকে দি মেলি ঘৰ আহিলোঁ। ঘৰ পালোঁহি। গুণুৱে বা কি কৰি আছে ঠিক নাই, বলকেনে ভিতৰলৈ যাম। এইফালে গুণুক মানে জলপান অকণ বোলো খুৱাই লওঁ তাইকো। তাইক লৈ আহিছোঁ গছৰ তললৈকে, যিহেতু ধুনীয়া বতাহ মাৰি আছে। অথনি যিহেতু গুণুক ঘৰত থৈ গৈছিলোঁ, বহুত বেছি আমনি কৰিছিল। আৰু আহি মই লৰালৰিকৈ কাপোৰ খলকাই মানে তাইক মনটো ভাল লগাত মানে মই ব্যস্ত হৈ গ'লোঁ দেই। আৰু তাইক একো খোৱাও নাছিলোঁ। তাইক কিবা এটা খুৱাই ল'লোঁ। আৰু মেচিনতো মানে কাপোৰ অলপ দি থৈ গৈছিলোঁ, আৰু সেইখিনিও ধুই মেলি লৈ আহৰি হ'লোঁ। আৰু আহৰি হৈ মানে যিহেতু আজি মোৰ ব্ৰত, ভাত পানীটো নাই আজি মোৰ, মানে মই নাখাওঁ। আৰু বুট লৈছোঁ। বুট মানে কি ক'ব আৰু, বুট যে লৈছোঁ হয়, বুটত না নিমখ মানে একোৱেই নাই। আৰু নিমখ নোহোৱাকৈ মই এইবোৰ বস্তু খাব নোৱাৰোঁ। তথাপিও মানে কেইটামান লৈছোঁ আৰু খাম বুলি। তো তাকে এইকেইটা খাই ল'মগৈ। আৰু আছে আনাৰস কিবাকিবি, মানে কাটা এলাহতে নাই খোৱা। খাম লাহে ধীৰে, মানে মোৰ বহুত এলাহ লাগে কাটিবলৈ। পাপাক কৈছোঁ কাটি দিবলৈ, পাপাই কাটি দিম কৈছে। আৰু এতিয়া গুণু আৰু মা পাপা গছৰ তলত বহি আছোঁ। তো তালৈকে যাওঁ, গৈ পেলাই বহি বুটকেইটা খাই ল'মগৈ। আৰু সেয়াই আৰু দেখাই যাম কি কৰোঁ, তো চাই যাওক। আৰু বিশেষকৈ মোৰ আজি পাৰ্চেল কেইটামান আহিছে বহুত বেছি কিউট। মই আপোনালোকক দেখাই আছোঁ ভিডিঅ'টোৰ জৰিয়তে। এইফালে আমাৰ গুণু আইতা আৰু ককাকৰ লগত দেখিছেনে ইমান ধুনীয়াকৈ আছে। একদম বিৰাট দুষ্ট হৈছে গম পাইছেনে। আৰু তাইক যে মানে আইতা ককাক মানে মা পাপা হ'লে তাইক একোৱেই নালাগে। এইফালে মই আকৌ খোৱাত ব্যস্ত, অকণমান বহিছিলোঁহে,
তাই লাগিলেই নহয় হুলস্থুল অকণমান সময় যে বাহিৰত থাকিলে অকণমান সময় যে বহিলোঁ মানে তাই হৈ গ'ল আৰু অকণমান মানে নাথাকে বাহিৰত একদম ইমান অশান্তি কৰিছে গম পায়নে নিজেও নাথাকে আৰু লগতে মোকো থাকিব শান্তি নিদিয়ে সেইকাৰণে ভিতৰলৈকে ওলাই আহিছোঁ খুৱাই যদিও খুৱাই দিওঁ অকণমান তাইক শুলে একদম আহৰি হ'ম আৰু দুটামান কাম আছে লৰালৰিকৈ কৰি ল'ব পাৰিম তো তাইক কেনে এতিয়া খুৱাই ল'ম চাওকচোন কিমান গুণ্ডা একদম বেয়া গুণ্ডাই এফালে পাপাই আনাৰস কাটি দিলে আনাৰস খাইছোঁ বিৰাট টেষ্টি বুলি ভাবিছে নেকি নহয় বিৰাট টেঙা এতিয়া আবেলিয়ে হ'ল ধুনীয়াকৈ গা পা ধুই কৰি আহিছোঁ অথনি গুণুক খোৱা বজাৰ লৈছিলোঁ একে নুখুলে গম পায়নে ডেৰ ঘণ্টা দুঘণ্টামান তাইৰ লগত যুঁজিলোঁ পোৱালিক একেবাৰে খুৱাবলৈ গৈ নোৱাৰিলোঁ মই আৰু এতিয়া পাপাৰ লগতে আছে তাই আৰু এতিয়া আবেলিয়ে হ'ল কাপোৰ কানিবোৰো মানে ঘৰৰ সকলো কাম বন কৰিতো মানে আজৰি হ'লোৱে কাম মানে কি একেখিনি কাম সদায় ৰাতিপুৱা মানে খোৱাৰ পৰা উঠি ঘৰ সৰা চোতাল সৰা কাপোৰ কানি ধোৱা বাচন ধোৱা সেয়া ভাত পানী খাই লৈ পেলাই আকৌ আবেলিও একেই ঘৰ সৰা চোতাল সৰা বাচন বৰ্তন ধোৱা কাপোৰ সামৰা একেই কাম সদায় তো তাকে এতিয়া কাপোৰ কানিবোৰো মানে সোমোৱাই লৈ পেলাই এতিয়াতো আবেলিয়ে হ'ল আৰু দিনটো যিহেতু ব্ৰতত আছোঁ আৰু এতিয়া ধুনীয়াকৈ আমাৰ মানে ভাইটি মানে মোৰ নিজৰ ভাইটি মানে আহিছে ইয়াত আহা 4 দিনমানেই হ'ল সিও মানে ব্ৰত পালিছে দেই তো সিয়ে মানে চাকি ৰাতিপুৱা যিহেতু মই দিলোঁগৈ চাকি সি মানে দিব নগ'লে চাকি দেই তাৰপিছত সি এতিয়া বন্তিগছ সিয়ে লগাই দিব মই এনেই ধূপ এডাল মানে জ্বলাই সেৱা কৰিম আৰু ব্ৰত ভাঙিব লাগিব ন যিহেতু এতিয়া কাপোৰ কানিবোৰ সোমোৱাওঁ আৰু লাহে ধীৰে ব্ৰত ভাঙিম আৰু আজিৰ দিনটো এনেকুৱাই মানে এনেকৈয়ে গ'ল আৰু দিনটো পাৰ হ'ল ভালে কুশলে যাতে পাৰ হ'ল আৰু দিনটো দেই আৰু ৰাতি মানে কি কৰিম আৰু ৰাতি ধৰি লওক ৰাতি কাপোৰবোৰ শুকুৱাই নাই মানে এইবোৰ পিছবেলা ধোৱা গৈছিল ন আগবেলা মানে কাপোৰ মেচিনত দি থৈ দিছিলোঁ আগবেলা মানে সেইটোকে খানগৈ সেইটো তই তোক দেখুৱাটো সেইটো তেনেকুৱাই আগবেলা মানে লৰালৰিকৈ মানে বন্তি দিবলৈ গ'লোঁ যিহেতু গুণু বহুত আমনি কৰি আছিলে বন্তি দি পেলাই মই তাৰপৰা চিধা আহি গম পাইছে ভিডিঅ' মানে দেখিছে ভিডিঅ'ত মই দিছোঁৱেই তাৰপিছত সেয়া লৰালৰিকৈ মানে আহি যাবলগীয়া হ'ল যে কাপোৰ মেচিনত থৈ গ'লোঁ আৰু বহুত টাইমলৈকে মানে কাৰেণ্ট নাছিলে পিছবেলা আহিলে কাৰেণ্ট অহাৰ লগতে কাপোৰবোৰ ধুই কৰি মেলি দিলোঁ এতিয়ালৈকে শুকুৱাই নাই তথাপিও মানে সোমোৱাই কৰি থৈ দিওঁ আৰু এতিয়া আৰু মই আপোনালোকক কৈছিলোঁ নহয় মই এটা ধুনীয়া কিউট মানে একদম পাৰ্চেল আহিছে বুলি আপোনালোককো দেখাই আছোঁ মই তো তেনে চাওক মই এতিয়া কাপোৰখিনি সোমোৱাই কৰি লওঁ সেয়া কাপোৰবোৰো সোমোৱাই লওঁ কিমান কাম কৰিব গম পাইছেনে দিনটোত কাম কৰি কৰি যে মোৰ আমনি লাগি যায়গৈ মানে কাম কৰি থাকোঁ ন কাম মানে শেষেই নহয় বিশেষকৈ আমাৰ ঘৰত যিমানেই কাম কৰিব সিমানেই কাম ওলাই থাকিব মানে সেই যে দুপৰীয়া সময়কণ যে অকণমান শুওঁ মই সেইকণ সময়ে যি আৰাম আৰু সেইকণ সময়তে কাম নাই আৰু সেই দুপৰীয়া সময়লৈকে যে নোখোৱাকৈ যদি থাকোঁ কাম ওলাই থাকিব কাম খতম নহয় আৰু এতিয়াও সেয়া মানে কাম শেষ নহয় আৰু এফালে আহি গ'লোঁ আপোনালোকক বোলো মোৰ স্পেচিয়েল পাৰ্চেলটো দেখাম বুলি এইটো ইয়াত আহিছে দেখাইছোঁ দেই মৰম লগা কিউট ব্ৰেচলেট হয় দেই অকণমান সময়ৰ ৰুমটোৰ ভিতৰত বহি মানে ব্ৰেচলেটকেইডাল ফটো মাৰোঁতে মোৰ অৱস্থা এয়া হৈ গ'ল দেখিছে তেনে অনুমান কৰক কিমানেই বেছি গৰম পৰিছে ইফালে মানে ফেন চলোৱা নাই ফেন চলোৱা হৈ বাৰু পিছৰ কথা ফেন নলোৱাকৈ মানে ফটোকেইখন মাৰি আছিলোঁ যে তো এয়া অৱস্থা হ'ল কমেও আধা ঘণ্টামান চাগে আছোঁ ৰুমটোত এয়া অৱস্থা আৰু এতিয়া যাওঁ ধূপ দি পেলাই ব্ৰতটো ভাঙি লওঁগৈ যিহেতু ভাইটিয়ে বন্তি দিলেই মই ধূপ এডাল জ্বলাই পেলাইহে ধুনীয়াকৈ সেৱা কৰিছোঁ সেৱা কৰি মোৰ ব্ৰতটো আজি ভাঙিছোঁ আৰু তো ইফালে ভাইটিয়ে ধুনীয়াকৈ বন্তি লগাই দিছে সি আগতীয়াকৈ লগালে পিছতহে মই লগাইছোঁ যেনিবা এতিয়া বাহিৰলৈ যাওঁ গুণুৱেনো কি কৰি আছে তাইক আকৌ পাপাৰ লগতে থৈ দিয়া গৈছে নহয় চিঞৰ বাখৰ লগাই আছে তাই স্কুললৈ যাওঁ এইফালে লাইট দিয়াই নাই দেখিছেনে বাৰু এয়া হৈছে আমাৰ কৃষ্ণা বেটা আমাৰ গুণু মামাকৰ লগত ধুনীয়াকৈ বহি আছে আৰু পাপা কি মা
থাকি দিয়া হাই আৰু আজি আমাৰ ভিডিঅ'টো ইমানেই আছিল আকৌ নতুন এটা ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাই আছোঁ তেনে আজিলৈ বাই থেংক ইউ ফৰ ৱাচিং